পাপা তুমি ইয়াতে আছা গোটে ঘৰটো বিচাৰিছো তোমাক পিছফালে চলো তোমাক নাপালো কি কৰিছা ইয়াত মোৰটো গৈ আছো বাপেৰৰ কাম নাই যে আয়ো অ পাপা মায়ে মই কথা এটা ভাবিছো গম পোৱা নাই আমি পিকনিক এবাৰ কলৈকো যোৱা নাই নহয় এবাৰ পিকনিক যাম বুলি ভাবিছো কাল লাও খোলাটোলে যাওঁ গৈ থাক মোৰ পইচা নাই তুমি তেনেকৈ ক'লে নহ'ব নহয় চব মানুহে পিকনিক গৈছে আমিহে যাবলৈ পোৱা নাই আৰু আমি অকলে নাযাওঁ নহয় কলিয়াহঁত যাব কোলাগুটিহঁত যাব আৰু আমাৰ থুপুকি বাহঁত যাব আকৌ পইচা নিদিয়াকে নিয়ে যদি কবিচোন আমিও যাম তেতিয়া আয়ো পইচা নিদিয়াকে তোমাক কোনে নিব বাৰু ঐ নিব কেলে নিব আকৌ ঐ ৰান্ধনীটো ময়ে হৈ দিম বুলি কবি ৰান্ধনী খৰচ আকৌ এক্সট্ৰাকে ভৰিব লাগিব নহয় বুজিছ না মোক পইচা চইচা নালাগে আমাক ফ্ৰীকে নিলেই হ'ব বুলি কবি আয়ো ধনী চান্ধনী নালাগে সকলোৱে লাগি ভাগি বনাব আকৌ কোনেনো নাজানে বনাব আৰু পাপা তুমি বনোৱা যে খাবা সেয়া চাগে গৰুৱে নাখাব নেকি অ ল'ৰাচা গছক মাৰি দিম পেটটো ওলাই যাব আকৌ বাপেৰে ৰান্ধিব নাজানে বুলি ইনচাল্ট কৰিবলৈ আহিছো মই ৰন্ধা খায়ে মাৰে মোৰ প্ৰেমত পৰিছিলে কথা ক'বলৈ আহিছ তই এতিয়া এইবিলাক মই নাজানো মুঠতে পইচা দিবা আমি পিকনিকত যাম পইচাটো অকণ বেছি হৈছে নেকি ইমানখিনি পইচাৰ কথা ক'লে সন্দেহ কৰিব নেকি বাৰু দীঘলা তই আকৌ তাত যা তা কথা কৈ নিদিবিগে আকৌ যি ক'ম মই ক'ম আৰু পিকনিক বুলি পইচাকেইটা নামাৰিলে কেনেকৈ হ'ব আমি কষ্ট কৰি পাৰ্টি চাৰ্টিবোৰ উলিয়াইছোঁ আমি কেইটামান পাব লাগিব ন আৰু আমি এক্সট্ৰাকৈ মালৰ কাৰণে পইচা নালাগে আৰু সেয়াই হৈ যাব এই মজা একদম ভাল এনজয় কৰিব লাগিব তাত ডিজে কথা পাতিলে নাই ডিজেটো হ'লেহে ভাল লাগিব আকৌ ৰাস্তাত একদম চিঞৰি বাখৰি যাব লাগিব ভাল লাগিব আকৌ তেতিয়াহে পিকনিকত গৈছোঁ বুলি গম পাব এইবিলাক চব কথা চথা পাতি মেনেজ কৰি থোৱা আছে এতিয়া পইচাকেইটা তুলিলেই হ'ল আমি তোৰ ওচৰলৈকে আহিছিলোঁ আমি পিকনিক পাৰ্টি এটা ওলাইছোঁ নহয় গম পাৱ নাই তই ওলাবি মজা লাগিব গৈ আগতীয়াকৈ পইচা দিয়াকেইটাহে কনফাৰ্ম যদি যাওঁ পইচাটো এতিয়াই দে আইঅ কুচুমৰীয়া আজিৰ যুগত 50 টকীয়া ক'ৰবাত পিকনিক আছে নেকি 1200 টকা লাগিব 1200 টকা হ'লে যাব পাৰিবি নহ'লে নোৱাৰ পিছনে এই ভুচুকমৰীয়াটো পলালে 1200 টকা নাম শুনি অলপ কমাব লাগিছিলে নেকি চুপ একদম চুপ মোৰ লগত আহি তাক যাম না হয়তো মুনুকণ আৰু দেৱেন বৰ্তাচোন ইহঁতকো সুধি চাওঁচোন যায় নেকি কিজানি পেটকুলিতেনো পইচা দিব জানো তথাপি সুধি চাওঁচোন মুনুকণ দুটাচোন মাথা ডাঙৰ আৰু দীঘলা দাদা মোক মাতিছে কেলে বা আছো না সিহঁতৰ ওচৰ পৰা আহোঁগে সিহঁতে কিজানি ৰান্ধনীয়ে বিচাৰি ফুৰিছে ময়ে পাৰিম বুলি মই কৈ থওঁ আহোঁগে তহঁতক ৰান্ধনী দৰকাৰ হৈছে নি ময়ে পাৰিম মোক পইচা পাতি দিব নালাগে দেৱেন দা আমাক ৰান্ধনী দৰকাৰ নাই আমি মানে বগীবিললৈ পিকনিক পাৰ্টি এটা উলিয়াইছোঁ আপোনালোকৰ যায় নেকি তাকে সুধিবলৈ আহিছিলোঁ ফ্ৰীকে নিয়ে যদি যাম আইঅ আমি পইচা পাতি দি আপোনাক কি ফ্ৰীকে নিম নেকি মাথা ডাঙৰ দাদা পইচা তোমালোকে কিমান লৈছা আমি ডাঙৰ মানুহ এজনক 1200 টকা আৰু সৰু ল'ৰা ছোৱালী 200 টকাকৈ তুলিছোঁ ইমান সোপা পইচা তুলিছ কাৰোবাৰ বিয়া পাতিবিগে নি দেৱেন দা আপুনি কি খাব গাহৰি খাব কুকুৰা খাব ছাগলী খাব যি খায় একদম মনৰ ইচ্ছামতে আমি সেইবোৰ চব গোটাম আৰু বস্তু পাতিবোৰ দাম আছে গাড়ী ভাড়া সকলো মিলাই আমি 1200 টকাকৈ তুলিছোঁ আৰু লগত মাল চাল সেইবিলাক থাকিবই কি মজা লাগিব আপুনি কৈছোঁ নহয় ওলাব তহঁতৰ নিচিনা এই চাপৰিকেইটাৰ লগত কোন যাব সময়ত পইচা সোপা তুলি এই টেটু গুৰিলৈকে মাল সোপা খাই লৈ এই ৰাস্তাই পদূলিয়ে পাগলৰ নিচিনাকৈ চিঞৰি ফুৰিবলৈ তোৰ চাপৰিকেইটাহে কাম আছে আমাৰ কাম নাই দেৱেন দা আপোনাৰ ব্যৱহাৰটো বৰ বেয়াহে অকণমানতো ভালকৈ ক'ব পাৰে তহঁতৰ নিচিনা চাপৰিকেইটাক ইয়াতকৈ আৰু কি ভালকৈ ক'ব লাগে যা তহঁতি যা মোৰ ওচৰৰ পৰা গুজ দেই তহঁতৰ নিচিনা চাপৰিকেইটাৰ লগত কোনো নাযায় যা বৰ বেয়াকৈ কৈ দিলে বে ফ্ৰীকৈ নিয়া হ'লে একো নকয় আকৌ 1200 টকা যেতিয়া ক'লোঁ নহয় বুঢ়া মেথাত ধৰি গ'ল মানে মাথা ডাঙৰ বল গম পাইছিলোঁ এই বুঢ়াতে নিদিয়ে বুলি এনেই খুজি লাজ পালোঁ বে ল'ৰা ক'ত গৈছিলোঁ ৰাতিপুৱা পৰা তোক দেখা নাই যে এনেই অকণমান ওলাই গৈছিলোঁ দেউতা শুনা আকৌ এই নতুন বছৰ বুলি পিকনিক এটা যাব লাগিছিলে নহয় তই গমেই নাপাৱ আমি যে পিকনিক যাম বুলি ভাবি আছোঁ আৰু তোক কি মিছা কথা ক'ম নি মই কোন যাবানো নালিয়া ককাইদেউহঁতৰ এইফালে কেৰপা কলাগুটিহঁত মুনুকণহঁতক সোধা নাই বাৰু সুধিব লাগিব দেখিছা মোক এতিয়ালৈকে কোৱা নাই এই পিকনিকলৈ যোৱা কথাটো আমি ৰাতিপুৱাহে পাতিছোঁ কেৰপাই ফোন কৰিলেহে মই গম পাওঁ দেউতা কোন জেগালৈ যাবানো পিকনিক খাবলৈ আমি বাঘমৰালৈ যাম সেইখন ঠাই ক'ত আছে আকৌ যোৰহাটতে আছে আকৌ এই মজা বগী আমনি নকৰিবি পাপা ইয়াতে আছে পিকনিকৰ কথাটো এতিয়া সুধোংগে পাপা প্ৰেমটো হ'ল কিবা ৰাওছো জুৰি আহিছ আয়ো ফুচুকণহঁতৰ বাপেকে পিকনিকৰ পাৰ্টি উলিয়াইছে মই শুনি আহিছোঁ ময়ো যাম যা আকৌ বাপেৰে মোৰলৈ যাওঁ মোক কেলে সুধি আছোঁ তুমি পইচা দিলেহে হ'ব কিবা পইচা নিদিলে মোক নিব নেকি কিবা পঢ়া শুনা ফালেতো নাই স্কুল যাবলৈ কাৰণে নাযাওঁ পেট বিষ কুকুৰৰ বিষ মূৰৰ বিষ
এতিয়া আকৌ ভাল হৈ পৰিলে একদম এইবোৰ পিকনিক চিকনিক যাবলৈ আইও পাপা দিয়াচোন এদিনহে যাম কিবা যাবলৈ দিয়া না তই এইখিনিৰ পৰা যাবি নে তোক শিলগুটি মাৰিম এতিয়া মই আইও আমাৰ পাপাডাল এইডাল যে অকল একদম খাওঁ খাওঁকে থাকে যেন মোক পোৱালিতে খাইয়ে পেলাব যাওঁ মই মাকে কওঁগে আমি বাগমাত পিকনিক খাব যাম কি মজা লাগিব এইবাৰ যে মই কলৈকো ওলাই যাবলৈ পোৱা নাই ভালকে ফটো ৰিলছ দুটামান বনাব লাগিব ইনষ্টাগ্ৰামত দিবলৈ আগতে ছোৱালী থাকোঁতে ভাল আছিলে য'লৈ মন যায় যাব পাৰিছিলো লগৰবোৰৰ লগতে পিকনিক খাবলৈ যাব পাৰিলোহেঁতেন এতিয়া বাৰু মই ছোৱালী নিচিনাকৈ আছো তথাপিও সেই দিনকেইটা নিচিনা নহয় আৰু এইটোলৈ যে কেলে যে পলাই আহিছিলোঁ নহয় নোহোৱাহঁতে ভাল আছিলে আগতে একদম যি ফুৰাবলৈ দিব আজিকালি বিয়া পতাৰ পাছত এই ফুৰাবলৈও নিদিয়ে মোক টুপুকি কি বুঢ়া আছা মই নিজে কিবা এটা কথা পাতি আছো কাইলৈ পিকনিকত যাবা নে নোযোৱা যেনেকে সুধিছে সিহে মোক নিব যেনিবা পলাই আহা ইমান দিন হ'ল বোলে অকণ বোলে ফুৰাবলৈ লৈ যাচোন সেইবিলাকলৈ মগজত নধৰে এতিয়া সুধিবলৈ আহিছে কাইলৈ পিকনিকত যাবা নে নোযোৱা সিহে নিব যেনিবা মোক একেবাৰে মাহঁতে নিয়া মই নিয়া একে কথা আইও এইজনীক একো কথা ক'বই নোৱাৰি ওলাইহে যাওঁ দেই মই পিকনিকলৈ যাবানে কিনো বোলো চবেই পইচা তুলিলে পইচা দিয়া আকৌ পাপা পাপা কথা টোপনি যোৱা ভেকচিন লৈ আছে মই জানো নহয় পইচা দিব লাগে বুলি পাপা উঠা বোলো ল'ৰা কাম তলীয়া চৰ দিম কাম তাল ফাল খাই যাবি এইখিনি পৰা আঁতৰ হ ভাত খাই উঠি ইমান ধুনীয়া টোপনি এটা আহিছে এই তেজ খোৱা সোপাৰ পৰা শুব নোৱাৰি পইচাটো দি হ'লেও হয়চোন পাপা উঠাচোন বোলো ৱা দেখিছেনে চোফাখনত কেনেকে আৰামছে শুই আছে হেৰি শুনিছে নাই বা এইজনীয়েচোন দিঠকতো মোৰ মাথাটো এফাল খাই শেষ কৰিলেই এতিয়া সপোনতো আহি তাই মোক একদম শান্তি দিয়া নাই দেখিছেনে বাৰু সেয়া সপোনত নহয় দিঠকতহে হেৰি মাতিছে শুনিছে নাই অথনি বজাত ল'ৰাটো ইমান চিঞৰি আছে উঠিব পৰা নাই হপায় টোপনি ভেকচিন মাৰি শুই আছে হেৰা কি হ'লনো পুতেৰেও আহি চিঞৰিছাহি মাৰেও আহি চিঞৰিছা মোক অকণ শান্তি দি দিয়ে যে ভাতকেইটা খাই উঠিছিলোহে হ'লেও অকণ এইকণতে আৰাম কৰোঁ ইহঁতৰ পৰা মানে উপায় নাই মোৰ কি উপায় নাই এই কথা ক'বলৈ আহিছো ল'ৰাটোৱে অথনিবা পইচাকেইটা খুজি থকা নাই পইচাকেইটা দিন দিয়াগিলে পিকনিকৰ কাৰণে চবেই পইচা দিলে আমাৰ ঘৰে দিবলৈ আছে হেৰা ইমান পইচা খৰচ কৰি কিহৰ পিকনিক ডাললৈ যাব লাগে তাতছে মই মাংস 100 টকা আনিম তুমি একদম মজা আছে বহি আছে বনাবা তাৰপৰা ভাত হ'লে মানে আমি তিনিটাই বহি লৈ পিছফালে যে আমাৰ পথাৰডৰা আছে সেই পথাৰডৰাতে বহি ধুনীয়া মজা আছে খাম তাৰপাছত সেয়াই পিকনিক বুলি ভাবি ল'বা আকৌ তুমিয়ে যাবা আমি নাযাওঁ এই হৰি এই মানুহটো কেতিয়া সলনি হ'ব বাৰু এই মানুহটো কথা শুনিলে নহয় একদম মানে মোৰ মাথা কিবা কিবি হৈ আহে এই চব টাইমতে কিপনালি কৰি নাথাকিব দেই কৈ দিলোঁ হ'লে কি হৈছে ৰাইজ তই পইচা নিবলৈ পালিহি পইচাখিনি তুলিলেহে আকৌ বজাৰ সমাৰ কৰি কাইলৈ যাবলৈ হ'ব আজি পইচাখিনি নুতুলিলে কেনেকৈ হ'ব তোৰ নিচিনা খুলখালি মই দেখা নাই আকৌ বেলেগৰ খুলখালি হোৱা হ'লে বাইক ভিনীহেকক পইচা দি লৈ গ'লহেঁতেন তই বৰ জহনি বস্তু আকৌ দেই এই ভিনীহেলেতো অকণো বেয়া নালাগেনে বাৰু হে হৰি এই ভিনদেউ ময়ে পইচাটো দিলোহেঁতেন মোৰ দৰমহা হোৱা নাই কাৰণে আকৌ হ'ব তোৰ কথা মই জানিবলৈ বাকী নাই আৰু ছোৱালী হোৱা হ'লে আকৌ তেতিয়া আকৌ পইচা ওলাই গ'লহেঁতেন ছোৱালীৰ লগত খৰচ কৰিবলৈ আমাৰ লগতনো ক'ত ওলাব তোৰ পইচা খৰচ কৰিবলৈ তাৰ দৰমহা হোৱা নাই বুলি কোৱা নাজানো কি যা তাৰ কথা বকি আছে পইচাটো দি নিদিয়ে কিয় তাক মানে পইচাকেইটা খৰচ কৰাহে এৰিব মানে আকৌ এই ব্ৰইলাৰ চইলাৰ উলিয়ালে নহ'ব গাহৰি ছাগলী উলিয়াব লাগিব আকৌ হ'ব আপুনি সেইবিলাক চিন্তা কৰিব নালাগে ভাইটি কাইলৈ নতুন বছৰৰ 1 তাৰিখ কাইলৈ যে পিকনিক উলিয়ালি আজিয়ে উলিয়াব লাগিছিলে আজি 31 ডিচেম্বৰ ভাল লাগিলেহেঁতেন এই বাইদেউ আজিয়ে উলিয়ালোহেঁতেন আজি মঙলবাৰ নহয় জানো বহুতে আকৌ মাছ মাংস নাখায় যে সেইকাৰণে কাইলৈ কৰিবলগীয়া হ'ল আকৌ সেইটো কথা নি ভিনদেউ পইচাটো দিয়ক মোৰ দেৰি হৈছে আৰু কাইলৈ 6টা বজাত সকলো যাতে ৰেডি হৈ থাকে উঠিলে নে ৰ'বা মামা পাপা আহিবলৈ আছে এই মানুহজনে যে কি যে কৰি আছে আৰু দেই ইমান টাইমলৈকে ওলাই আহিব পৰা নাই এই ভিনদেউৰ কথা নাজানিবলৈ নাই দেৰিকৈ অহা কাৰণ আছে এই বস্তু বাহিনীখিনি ওপৰত উঠাব লাগিব নহয় সোনকালে আহিলে আকৌ বস্তু বাহিনীখিনি ওপৰত থ'ব লাগিব নহয় সেইকাৰণে দেৰিকৈ আহিবলৈ লৈছে আকৌ দেৱেন্দ্ৰ চৰিত্ৰ তেনেকুৱাই আৰু তহঁতৰ হৈ গ'ল হপায় মই আকৌ আহিছিলোহে বস্তু বাহিনীখিনি বোলো উঠাই দিব লাগিব চাগে তোলে থৈ দিছোঁ দাদা সোনকালে কৰক এই বিয়া খাবলৈ নাযায় নহয় এই পিকনিক খাবলৈহে যাব সোনকালে যাব লাগে গম পায় নাপায় সৰু ঢেকেৰা সোপাই গাড়ীখন বুক কৰিলে এতিয়ালৈকে নাযায়হে ওলায়ে নহয় মানে আজি দেখোন মোৰ বহুত ভাল লাগিছে মনটো ফটো মাৰিব পাম এটা মানুহ বনাব লাগিব আজিহে মনটো ভাল লাগিছে দেই নহ'লে পাকঘৰটোৰ পৰা ওলাই আহিবলৈকে নাপাওঁ এনেকৈ ক'বলৈ গ'লেহে যোৱা আৰু ক'বলৈ যাম বুলি ভাবি থাকিলেও এই মানে কামৰ পৰা সময়ে নাপাওঁ হয় দেই ঠিকেই কৈছে আমাৰ মাইকী মানুহবোৰ তেনেকুৱাই আৰু মুনুকণ আমি তাত খেলিম আকৌ দেই ঠিক আছে এইফালে জেগাবোৰ কিন্তু বহুত ভাল লাগে আকৌ সেউজীয়া
আৰু মানুহবোৰে যে খেতিবোৰ কৰি থৈছে ইমান ভাল লাগিছে। আমাৰ সেইফালে আকৌ পাচলিৰ ইমান দাম, এইবোৰ দেখিলে যে একদম লৈ যাওঁ লাগে। আইও পিছত বৰ ধুনীয়া ছোৱালী এজনী বহিছোঁ। মাইনা পামগৈ আৰু বেছি টাইম নাই। এইজনীকে পটাব পাৰোঁ নেকি চাব লাগিব। 2024 চনতো ছিংগুলেই মৰিলোঁ, 2025 কিবা এটা কিজানি ভালেই হয়। ইমান ছোৱালীক প্ৰপ'জ কৰিলোঁ, এজনীও যদি একচেপ্ট কৰিলেহেঁতেন। যি কি নহওক এইজনীকে লাইন দিব লাগিব। ভাইটি গাড়ী লাহে লাহে চলাবা আকৌ। দাদা ইমান লাহে লাহে চলাইছোঁ, আপুনি দেখা না? ইয়াতকৈ আৰু লাহে লাহে চলাবলৈ হ'লে আপুনি গৰু গাড়ীত আহিব লাগিব। জহনী না ড্ৰাইভৰ ইমান ঠেকিছে জনে গু ওলাই যাবগৈ এতিয়া। দেখা নাই নেকি ৰাস্তা কেনেকুৱা? মই ঠেকিছোঁ নেকি বা? ইমান গু ওলাই যোৱাকৈ থাকিব লাগে নেকি? ঘৰতে হাগি চাগি আহিব লাগে ক'ৰবালৈ আহিলে। জহনী নাই বেছি কথা নকবিও, যিটোহে ঠেকেচা পৰিছে ঘৰত হাগি আহিলেও ইয়াত গু ওলাব। এই হাবি চাবি পালে অকণমান ৰখাই দিবিচোন, মোৰ জোৰছে মুতিব লাগিছে। দাদা পালোহি আৰু এতিয়া মুতিব নালাগে, তাতে যিমান পাই মুতি ল'বগৈ। কিন্তু মানুহৰ পৰা লগত আহিছোঁ, হাগা মুঠা ঘৰতে কৰি নাহে, এতিয়া ৰাস্তাত হাগা মুঠা কৰি থাকিবলৈ আহিছে। দাদা পালোহি, নামক কোনে হাগা মুঠা মুতি লওক। পালোহিয়ে নেকি? পানীত নামিব লাগিব। বল পানীত নামোগে আমি। নেযাবি পানী দ হ'ব পায়, দ হৈ গ'লে সেই দহলৈ গুচি যাবি, কোনে ধৰিবগৈ? আমি সাঁতুৰিব নাজানো নহয়। তোমালোকে একদম মজাকে পাৰি ল'লা, ভাল লাগিছে আকৌ। বা জেগাকনো ভাল লাগিছে আকৌ। তোমালোকে এতিয়া ধুনীয়াকে খানাটো বনাবা। হয় পাই, জেগাকণ যে ইমান ভাল লাগিছে মোৰ। বাইদেউহঁত খানাটো সোনকালে কৰিবা, মই ৰাতিপুৱাই আহিলোঁ নহয়, পেটত একো নাই, কেঁচু কুমতি মৰি যাবগৈ মোৰ। জহনী তোক ভাড়ালৈহে আনিছো, তোক কি ইয়াত ভাতো খুৱাব লাগিব নেকি? পইচাকেইটা হ'লে হিচাপ কৰি ল'বি। যদি ভাত খাওঁ পইচা কমকে পাবি। এই দাদাটো যাব বেলেগ কথা কয় আকৌ। হ'ব ভাইটি, আমি তোমাক খাব সময়ত মাতি দিম। ফটো আৰু ৰিলছ বনাই থাকোঁতে মই একো কৰিবলৈ নাপাম। থুপুকিবা, মই জানো নহয়, মই মাৰি দিম। আমাৰ মানে খানা মোটামুটি হৈয়ে গ'ল ন? এয়া হৈছে আৰু। আমাৰ ল'ৰা ছোৱালীকেইটা ক'লৈ গ'ল বাৰু? সৰুকেইটা নদী পাৰত আছে, দেখিছেনে? সিহঁতক মাতি দেচোন, মাতি দে, ভাত খাব হ'ল। কেৰপা এই ল'ৰা ছোৱালীবিলাক চাই থাকিবি আকৌ, সিহঁতি আকৌ পানীত নামিবগৈ, দ চৰ থাকিব পাৰে নহয় কেনেবাকে। তাকে মই সিহঁতক মাতি আনোগে ৰ'ব। এনেকে বহি দে, ধুনীয়া লাগিছে। মজা গুল্লি। কিবা ইমান ধুনীয়া উঠিছে ফটোবোৰ। মই মাৰিম দে। মনুকান মোকো মাৰি দিবিচোন। ময়ো মাৰিম মনুকান, মোকো মাৰি দিবিচোন। এই নদী কাষত একদম ধুনীয়া লাগিছে। আকৌ ৰিলছত লাগিলে। আমি ফটো মাৰিবলৈ নাপাম, আমাৰ ভাত খাবলৈ মাতিব এতিয়া। আমাকো মাৰিবলৈ দে না। কলাগুটি আজি চালি আহি আছে গৈ, চচমা টচমা লগা। সোণৰ চেন নে কি চেন? কিবা হয়, তোকনো কেনে লাগে? তই ফটো মাৰ। মজা। বন্ধু বান্ধৱীসকল, আজি আমি পিকনিক খাবলৈ আহিলোঁ বাঘমাত। ভালেই লাগিছে। আৰু আজি আমাৰ খণ্ডটো ইমানলৈকে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক।